নমস্কাৰ, মই ৰিণ্টু পাব্লিক টক্স নিউজলৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজি আমাৰ লগত এজন বিশেষ ব্যক্তি উপস্থিত আছে আৰু সেইজন ব্যক্তি বোকাখাতৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন যুৱ নেতা। আমি তেখেতৰ লগত কিছু কথা পাতিম আৰু তেখেতে ভাৰতীয় জনতা পাৰ্টিৰ এটা বিশেষ পদবীত অধিষ্ঠিত হৈছে আৰু বোকাখাতৰ এটা ভাল নাম কঢ়িয়াই আনিছে। সেইকাৰণে তেখেতৰ সৈতে আমি কিছু কথা পাতিম আৰু তেখেতৰ পৰাই জানিম যে তেখেতে এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা কি পদ পাইছে আৰু কেনেধৰণে কামখিনি কৰি যাব। মই ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে আছোঁ আৰু শোণিতপুৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সহপ্ৰভাৰী হিচাপে আছোঁ আৰু শেহতীয়াকৈ আমাৰ অসম চৰকাৰৰ যি বৰ্ড অফ স্পৰ্টছ আছে, নেহেৰু ষ্টেডিয়ামত যি মুখ্য কাৰ্যালয় আছে, বৰ্ড অফ স্পৰ্টছৰ উপাধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অধ্যক্ষ হিচাপে আছে। গতিকে এক গুৰু দায়িত্ব অৰ্পণ কৰিছে। আমি সকলো আলোচনা বিলোচনাৰ মাজেৰে আমি আহিবলগীয়া দিনবোৰত যি আশা আকাংক্ষাৰ মাজেৰে আজি উপাধ্যক্ষ হিচাপে নিযুক্তি দিছে, সেইখিনি কথাত যাতে মই নিজকে উপযুক্ত হিচাপে থিয় কৰিব পাৰোঁ, অনুষ্ঠানটোক শক্তিশালী ৰূপত গঢ়ি তুলিব পাৰোঁ। তাৰ আন্তঃগাঁথনিৰ পৰা বিভিন্ন সমস্যা আছে, কৰ্মচাৰীসকলৰ পৰা আদি কৰি এই সকলোবোৰ ক্ষেত্ৰত যাতে এটা ৰিভলিউচনাৰী চেঞ্জিং, এটা বৈপ্লৱিক এটা পৰিৱৰ্তন আনি এটা শক্তিশালী অনুষ্ঠান হিচাপে আমি গঢ়ি তুলিব লাগিব বৰ্ড অফ স্পৰ্টছক। 1962 চনতেই বৰ্ড অফ স্পৰ্টছ গঠন হৈছিল। বিভিন্ন ক্ষেত্ৰত আমি দেখা পোৱা গৈছে কিছুমান কাৰিকৰী কথা থাকে বা আজি পোনপটীয়াকৈ উপাধ্যক্ষও তেনেকৈ নিযুক্তি হোৱা নাছিলে, প্ৰথমবাৰ কাৰণে হৈছে। গতিকে এটা চেলেঞ্জ আছে, এই চেলেঞ্জটো গ্ৰহণ কৰি আমি সততা আৰু নিষ্ঠাৰে, আন্তৰিকতাৰে, এটা দূৰদৰ্শী চিন্তাৰে আমি কাম কৰি যাম। আচলতে আমাৰ বিজেপিৰ যুৱ নেতা, বোকাখাতৰ এজন জনপ্ৰিয় যুৱ নেতা বুলি ক'ব লাগিব আৰু তেখেত আচলতে এটা বহুত ভাল লগা কথা এইটোৱেই যে তেখেত প্ৰচাৰ মাধ্যমৰ পৰা বা প্ৰচাৰৰ পৰা অকণমান আঁৰত থাকে। বাকীসকল নেতাপালি নেতা দেখি পোৱা যায় যে ফেচবুক বা যিয়ে নহওক ছ'চিয়েল মিডিয়াত আচলতে বিভিন্ন ধৰণৰ পোষ্ট কৰি থাকে, কিন্তু তেখেত অলপ ব্যতিক্ৰম। তেখেত প্ৰচাৰ মাধ্যমৰ পৰা টোটেলি আচলতে বহুত বিৰত থাকে। ইয়াৰ কাৰণটো জানিব বিচাৰিম, তেখেতে আচলতে কিয় এনেকুৱা বহুত ব্যতিক্ৰম কিয়? প্ৰচাৰ মাধ্যমত নথকা নহয়, মাজে মাজে আহি থাকে, কিন্তু চবৰে এটা নিজৰ নিজৰ ফাংচনিংটো এটা ষ্টাইল থাকে ন, নিজৰ নিজৰ কাম কৰা। গতিকে মই এটা কথা ভাবোঁ যে একো নকৰাকৈনো কিমান প্ৰচাৰ কৰি থাকিবা। কিন্তু যদি আমি যেনেধৰণে কামখিনি কৰি আছোঁ, আজি 20টা বছৰ মই বোকাখাতৰ লগত আছোঁ, এতিয়া শেষ অৱস্থা যেনেকুৱা হৈছে মই বহুত মানুহক দেখিছোঁ, বিপদ বুলি ক'লে মোলৈ মনত পৰা হৈছে। বহুতে কয় বিপদৰ বন্ধু, কোনোবাইতো দীনবন্ধু বুলি কয়, এনেধৰণে কথা বতৰা আলোচনা হয়। গতিকে এইবোৰ কথা শুনি ভাল লাগিছে যে প্ৰচাৰটো যদি অকল ব্যস্ত থাকি মানুহৰ লগত যদি কাম নকৰিলোহেঁতেন, সমাজখন, যিখন সমাজে আমাক লালিত পালিত কৰিছে, যিখন সমাজৰ সংপৃক্ত হৈ আছিলোঁ, সেই সমাজখনত গৈ আজি মই বিপদৰ বন্ধু বুলি যেতিয়া স্বতঃস্ফূৰ্তভাৱে মানুহে ক'বলৈ আৰম্ভ কৰিছে, ৰাইজে কৈছে, জনগণে কৈছে, তাতকৈ আৰু ডাঙৰ প্ৰচাৰ কিবা হ'ব পাৰে বুলি মই নাভাবোঁ। গতিকে তথাপিও এটা সময়ৰ লগত সকলো খোজটো মিলাই যাব লাগিব। কিন্তু এটা মই ভাবোঁ যে আভুৱা ভাৰী যিটো কথা কয়, মিছাকৈ এনেই প্ৰচাৰ কৰি, মই কাকো ব্যক্তিগত আক্ৰমণ কৰা নাই। কোনোবাই ভাল পাইছে প্ৰচাৰ কৰিছে, কোনোবাই নাই কৰা, সেইটো কাৰণে ক'বলগীয়া একো মোৰ প্ৰয়োজনীয় অনুভৱ নকৰোঁ। কিন্তু মোৰ নিজৰ অভিমতটো এইটোৱে যে প্ৰচাৰো লাগিব, কিন্তু এনেধৰণৰ নহয় যে মিছা মিছিকৈ প্ৰচাৰ কৰি থকা আৰু অকল এমটো এনেকুৱা হ'ব নালাগে যে মোৰ নিজৰ কিমান TRP আছে, মোক লৈ পেলাই কিমান এটা ধৰি লওক ট্ৰেঞ্জেকশ্যন হৈছে, সেনেকুৱা ধৰণৰ কথা বতৰা লৈ পেলাই অহা নাই। কাৰণ সামাজিক জীৱনত মানুহৰ বিপদৰ দিনত থকা বিপদৰ সময়ত থকাটো মোৰ অন্তৰাত্মাই কয়, সেইকাৰণে মোৰ লজিক হয় সৰুৰ পৰা। গতিকে মই ভাল পাওঁ যে অনাবিল আনন্দ বুলি যে এটা শব্দ আছে, মানুহৰ কাৰণে কাম কৰি মই অনাবিল আনন্দ পাওঁ। মই কাম কৰি তাৰ পৰা পাব্লিচিটি, তাৰ পৰা কাইলৈ মই মন্ত্ৰী, বিধায়ক, MLA হ'ম, সেইটোৱে মোৰ জীৱনৰ সকলো শেষ লক্ষ্য নহয়। পাব্লিকৰ লগত কাম কৰি গৈছোঁ, আজি বিশেষ দায়িত্বত আছোঁ, কাইলৈ নাথাকিব পাৰোঁ। আজি অলপ যদি যিমানটো শক্তি আছে বহলকৈ কৰিব পাৰিম, কাইলৈ শক্তি নাথাকিলে কমকৈ কৰিম। ফাইনেলি কিন্তু মানুহৰ কাৰণে কিবা এটা কৰিম। কিন্তু আচলতে তেখেতে অতি গুৰুত্বপূৰ্ণ কথাখিনি কৈছে আৰু আমি কিছু কথা জানিব চেষ্টা কৰিম, কিয়নো এতিয়া বৰ্তমান সময়ত এজন নেতা আচলতে সাধাৰণতে দেখিবলৈ পোৱা যায়, নেতা এটা পদবী পাই যোৱাৰ লগে লগে তাৰ এজন ব্যক্তিৰ আচলতে যিটো আগত যেনেকৈ আছিলে
সেইটো পৰৱৰ্তী সময়ত বেলেগ এটা ৰূপ ধাৰণ কৰে, বেলেগ এটা হৈ যায় মানে তেওঁৰ বহুত ভংগীমা সলনি হৈ যায় বা কিবা কিবি হৈ যায়। তেনে ক্ষেত্ৰত আমাৰ যুৱ নেতাগৰাকীয়ে কি ক'ব? নাই এইটোতো মানে এনেকুৱা সেইটো কথা ক'বলগীয়া কথাই নাই তাত। আব্ৰাহাম লিংকনে এটা কথা কৈছিলে যে তুমি এতিয়া ওপৰলৈ গৈ থাকিবা, তুমি মানুহসকলক মনত ৰাখিবা, কাৰণ যিসকল মানুহ ৰাস্তাত তুমি লগ পাই যাবা পথটোত, কাৰণ যেতিয়া তুমি বেকত নামি আহিবা তেতিয়া তুমি মানুহখিনিকে লগ পাবা। গতিকে মই কিবা এটা পদবী পাইছোঁ বা আজি দলতেই হওক বা চৰকাৰীভাৱে হওক, এইটো মানুহৰ ওচৰত মোৰ প্ৰতিচ্ছবিটো, মোৰ লেভেলটো বা মোৰ যিটো এটিটিউড আছে, এটিটিউডটো চেঞ্জ কৰিবৰ কাৰণে মোক দিয়া নাই। মোক দিছে যে এটা ফ'কাছত কৰাই দিয়া হৈছে, এটা অনুষ্ঠানৰ লগত ফ'কাছ কৰাই দিয়া হৈছে, এই অনুষ্ঠানটো গঢ়িবলৈ শক্তিশালী কৰিব লাগে, তাৰ পৰা যাতে অসমৰ আমাৰ যিখন নেহৰু ষ্টেডিয়াম আছে, জানে অসমৰ এখন হাৰ্ট হয় স্পৰ্টছৰ। গতিকে সেই মানে যি নেহৰু ষ্টেডিয়ামেই হওক বা আজি যোৰহাট ষ্টেডিয়াম আমাৰ আণ্ডাৰত আছে, তাতে যথেষ্ট সংখ্যক কাইলৈ খেলুৱৈ যাতে উঠি অহা প্ৰজন্মই যাতে নিজৰ প্ৰতিভা বিকাশ কৰি বহিৰ্বিশ্বত গৈ বা জিলিকি উঠিব পাৰে, সেইটোতে আমি মনোনিৱেশ কৰিব লাগে। মই নিজক চেঞ্জিং কৰিবলগীয়া একো নাই। একদম ফাইনেল কথা, যি পদবীয়ে মানুহে নাপাওক, সকলোবোৰ পদবীয়ে অস্থায়ী। এটাই পদবী কিন্তু স্থায়ী, সেইটো হ'ল যে তুমি একেবাৰে শেষৰ দিনা যেতিয়া মৰি খেলিলে যাবা সেইটো স্থায়ী হয়। গতিকে সেইটোতে অলপ অহংকাৰ কৰিব পাৰি, কিন্তু এইবোৰ অস্থায়ী পদত মানুহে ইমান অহংকাৰ কৰিব নোৱাৰে। আৰু এটা কথা জানিব বিচাৰিম, তেখেত উপাধ্যক্ষ হোৱা কিছুদিনৰ পিছত গুৱাহাটীলৈ আহিল, আৰু গুৱাহাটীলৈ আহি কেইবাজনো ব্যক্তিক আচলতে সহায় কৰিছে। আচলতে আমি দেখিছোঁ, আচলতে তেওঁ ইমান উদাৰ কেনেকৈ, মানে আচলতে আমি দেখিবলৈ পাওঁ যে বহুতে সহায় কৰাৰ পিছত প্ৰচাৰ কৰে বা তেনেধৰণে কিবা কৰে, কিন্তু তেখেতৰ পষ্টৰ পৰা সাধাৰণতে আমি একো নেদেখোঁ। কিন্তু এনেকৈ গম পাইছোঁ যে তেখেত উপাধ্যক্ষ হোৱাৰ পিছতেই তেখেত গুৱাহাটীলৈ আহি কেইবাজনো ৰোগীক সহায় কৰিছে। ইয়াৰ ওপৰত অকণমান। এইটো এটা সচৰাচৰ আমি ইমান বছৰ পাছত কাম কৰি আহিছোঁ, উপাধ্যক্ষ বুলি নহয়, সমাজকৰ্মী হিচাপে মই কাম কৰি আছোঁ। কিন্তু তাতে ধৰি লওক এদিনা আমাৰ চাইকেলিঙত দিগন্ত দাস আহিছিল, ৰজাবাৰীত ল'ৰা জনপ্ৰকাশতৰে, তেখেতৰ দুৰ্ঘটনাপতিত হৈছে। কালি তেখেতকো খবৰ ল'বলৈ গৈছোঁ। অহাকালিলৈ GMCHত বেলেগ আমি ব্যক্তিক লগ কৰিব যাম। আৰু অকল বোকাখাত বুলিয়ে নহয়, মই অলপ আগত ফেচবুকত দেখিছোঁ নগাঁৱৰ এজন বেবেজীয়াৰ যুৱক, তেওঁ এটা জটিল ৰোগত আক্ৰান্ত হৈছে। তেওঁ এজন সহকৰ্মীয়ে গৈ তেওঁক খবৰটো ফেচবুকত দিছে। আৰু সেই যুৱকজন 1996 চনত কলা শাখাত তেওঁ 6ষ্ঠ স্থান পাইছিলে অসমত। মই এতিয়া তেওঁলৈ মেছেজ কৰিছোঁ যে মই গৈ নগাঁৱত কৰিবলগীয়া একো নাই, তাত আমাৰ বিধায়ক আছে, বিভিন্ন জ্যেষ্ঠসকল আছে, এটা লিংক কৰি দিব পৰা যায় নেকি, যাৰ যোগেদি মানুহজনে সহায় পায় নেকি। গতিকে বোকাখাতৰ দায়িত্বটো মোৰ বেছিক দায়িত্ব, মোৰ কাৰণ তাৰপৰাই মই ডাঙৰ হৈছোঁ, তাতে মই ৰাজনৈতিক সামাজিক জীৱন আৰম্ভ কৰিছোঁ। এনেদৰে যিমানখিনি মানুহক মোৰ শক্তিৰ ভিতৰত, মোৰ পজিশ্যনটোৰ ভিতৰত মই লগ পাওঁ, য'ত কিঞ্চিত সহায় সহযোগিতাৰ মাজেৰে কাম কৰি গ'লে তেওঁলোকো যাতে অকণ উপকাৰ হওক, আৰু আমিও যাতে এটা মানৱীয় আনন্দ পাওঁ, এটা মানুহৰ মাজত থকাৰ যদি প্ৰৱণতা, সেইটো লৈ পেলাই আমি কাম কৰি গৈছোঁ, আৰু তেনেকৈ কিবা এটা পাম বুলি ভাবোঁ, আৰু তেনেকৈ কাম কৰি যাম। নতুনত্ব বুলিবলৈ একো নাই ইয়াত গোটেই কথাটোত। চিম্পুল কথা যে মানুহৰ লগত কাম কৰি যাব লাগে। এনেই মানুহ চোৱা, কানিং ইণ্টেলিজেণ্ট হ'ব নালাগে, মানুহ উইজডমলি ইণ্টেলিজেণ্ট হ'ব লাগে। মই ভাবোঁ যে এনেই মানুহক এটা ভুৱা এটা পৰিৱেশ দেখুৱাই বহুত কাম কৰিছোঁ, ময়ে সমাজখনৰ কাৰণে কৰি আছোঁ, এনেকুৱা কৰি নিজৰ এইমটো দখল কৰাটোতকৈ নিজৰ কামটো খুব স্বতঃস্ফূৰ্তভাৱে নিয়াৰিকৈ ধাৰাবাহিকতা ৰক্ষা কৰি একদম অন্তৰাত্মাক সুধি কামটো কৰি যাব লাগে, আৰু মনোনিৱেশ কৰি থাকিব লাগে। আৰু মোৰ বিশ্বাস আছে এদিন ভাল ৰিজাল্ট চবেই পাব, মই বুলি নহয়, চবেই পাব। শেহতীয়াকৈ আৰু এটা কুৱেশ্যন সুধি পেলাই আমি সামৰিব বিচাৰিছোঁ। বৰ্তমান সময়ত তেখেত ক্ৰীড়া বৰ্ডৰ উপাধ্যক্ষ, যিহেতু এতিয়া বৰ্তমান সময়ত কি হৈছে, আমাৰ ক্ৰীড়া জগতখন প্ৰায় অনুৰাগীৰ সংখ্যা প্ৰায় কমি আহিছে বুলি নকওঁ, কিন্তু বহুত সীমিত হৈ গৈছে। ক্ৰীড়াৰ লগত সম্পৰ্ক ৰখাৰ সংখ্যা বহুত সীমিত হৈ গৈছে। উক্ত বিষয়টোৰ ওপৰত তেখেতে কি ক'ব? নহয়, সীমিত বুলি নহয়, ধৰি লওক এটা চাবলৈ গ'লে এতিয়া আমি এই সাম্প্ৰতিক সময়ত হিমা দাসেই হওক, আজি লাভলীনা বৰগোহাঁয়ে হওক, বা আমাৰ যিখিনি আজি অম্লান বৰগোহাঁয়ে হওক, যথেষ্ট সংখ্যক আমাৰ আছে, বিভিন্ন আৰু আছে কেটেগৰীত আগবাঢ়ি গৈছে। কিন্তু তাৰ মাজতো কিছুমান টেকনিকেল কথা থাকে। এতিয়া কালি লাভলীনা বৰগোহাঁয়ে এটা ফেচবুকত টুইটাৰ দেখিলোঁ, তেনেকুৱা ধৰণৰ ঘটনাবোৰ থাকে। কিছুমান আনুষংগিক প্ৰাসংগিক কিছুমান বিষয় আছে, যিবোৰ বিষয়ে আলোচনা হ'ব লাগে। আৰু আমাৰ বিশ্বাস আছে আগতকৈ যথেষ্ট এটা
আজিকালি মই চাইছোঁ যে খেলপথাৰত মানুহ যথেষ্ট এটা খেল খেলি এটা এচিভ কৰিম, কমনৱেলথত যাম, এছিয়ান গেমছত যাম, অলিম্পিকত যাম, তেন বিশ্ব এথলেটিক্স বা বিশ্বৰ যিবোৰ দৰবাৰত খেল হয়, চব কেটেগৰী বিশ্ব যিখন প্ৰতিযোগিতা হয়, সেই এণ্টায়াৰ ৱৰ্ল্ড যিখন প্ৰতিযোগিতা তাত গৈ পেলাই মই দখল কৰিম, তেনেকুৱা ধৰণে কিন্তু প্লেয়াৰখিনিয়ে আজিকালি কাম কৰি আছে খেলুৱৈসকলে। তেওঁলোকে সেইকাৰণে মই ভাবোঁ যে তেওঁলোকক সেই ক্ষেত্ৰত আমি অনুৰাগীও বৃদ্ধি কৰিব লাগিব। এতিয়া আমি অলপ দিনৰ পিছতে দুৰাণ কাপ আছে, তাত 25,000 মানুহ প্ৰতিদিনে তাত আমি দৰ্শক গোটোৱাৰ এটা পৰিকল্পনা কৰিছোঁ। গতিকে কথাবোৰ হ'ল যে মানুহ আহিব লাগিব। অলৰেডি ক্ৰিকেটতো সেই ইণ্টাৰেষ্টটো আছে, মই আজি তাতো দেখিছোঁ, আমাৰ আজি ষ্টেডিয়ামত দেখিছোঁ যথেষ্ট সংখ্যক অডিয়েঞ্চ কিন্তু খেলবোৰত আছে। গতিকে মই ভাবোঁ যে অনুৰাগীও বৃদ্ধি হ'ব লাগিব, খেলুৱৈসকলৰ প্ৰতিভা, খেলুৱৈ বৃদ্ধি কৰিবলৈ প্ৰতিভাটো আমি বিচাৰি উলিয়াব লাগিব। আৰু এটা নৰ্থ ইষ্টৰ যথেষ্ট পটেঞ্চিয়েল আছে যে খেলত আগবাঢ়ি যাবৰ কাৰণে। গতিকে অসমে সেই ক্ষেত্ৰত এটা সুদূৰপ্ৰসাৰী প্ৰভাৱ থাকিব আহিবলগীয়া দিনবোৰত। তাৰ কাৰণে আমাৰ বিশ্বাসো আছে আৰু তাৰ কাৰণে আমি কামো কৰিম। ইমানখিনিয়ে সুধি পেলাই আমি অনুষ্ঠানটি সামৰিব বিচাৰিছোঁ। ধন্যবাদ। চাই থাকিব পাব্লিক টক্স।